ৰাইজসকল, আপোনালোক সকলোৱে জানে যে পৃথিৱীৰ বহুতো সম্পৰ্কৰ ভিতৰত বা পৃথিৱীৰ যিমানবোৰ সম্পৰ্ক আছে সেই সম্পৰ্কবোৰৰ ভিতৰত মামা ভাগিনৰ সম্পৰ্কটো ইমানেই গধুৰ হয় আৰু ইমানেই ষ্ট্ৰং হয়। আৰু অসমীয়াত কথা এষাৰো আছে যে মামা ভাগিন য'ত বাঘ নাহে ত'ত, মানে ইমানেই ষ্ট্ৰং সম্পৰ্ক যে মামা ভাগিনৰ সম্পৰ্কটো মানে অন্যতম বুলি ক'ব পাৰি। বা আমি কিতাপতো পঢ়িবলৈ পাইছিলোঁ যে মামা ভাগিনৰ সম্পৰ্কটো এনেকুৱা এটা সম্পৰ্ক যে ভাগিন জন্ম হোৱাৰে পৰা কিছুমান লক্ষণ দেখা দিয়ে যোনবোৰ মামাহঁতৰ ফালৰ পৰা আহে বা মোমায়েকৰ ঘৰৰ ফালৰ পৰা আহে। আমি তেনেকৈ পঢ়িবলৈও পাইছিলোঁ। এতিয়া কিন্তু এটা কথা, আপোনালোকে এই ভিডিঅ'টো চাই লওক। কালি জোনমণি খাউণ্ট বাইদেৱে কৈছিলে, এডভোকেট জোনমণি খাউণ্ট বাইদেৱে কালি টক শ্ব' এটাত বহি লৈ পেলাই কৈছিল। কিন্তু কথাখিনি বাইদেউ মানে মনৰ আৱেগখিনি কথা কৈছে। কিন্তু আপোনালোকেও চাওক এই বাইদেৱে কোৱা কথাখিনি সঁচা নে মিছা। মোৰ কিন্তু সঁচা নিচিনা লাগিছে, কিয়নো মামা ভাগিনৰ সম্পৰ্ক এনেকুৱাটো কেতিয়াও নহয় বাৰু। কিয় নহয় মই কৈ আছোঁ। কোন মাৰৰ ভায়েৰ তেওঁ? আপোনালোকৰ কোনজনী মাৰৰ ভায়েৰ তেওঁ? অসমবাসীক মই প্ৰশ্ন সুধিব কৈছোঁ, কোনজনী মাৰৰ ভায়েৰ? কিহৰ কাৰণে মোমাই মাতে তেওঁক? কিহৰ মোমাই তেওঁ? কি সম্পৰ্ক আছে আমাৰ লগত? আৰ্টিকল 164 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ মতে হি ইজ এপইণ্টেড এজ চিফ মিনিষ্টাৰ অফ আছাম। এইটো এটা সাংবিধানিক পদবী। এই সাংবিধানিক পদবীটোৰ মতে কাম কৰিবলৈ তেখেত বাধ্য, আৰু এই সাংবিধানিক পদবীটোৰ মতে তেখেতক প্ৰশ্ন সুধিবলৈ আমাৰ অধিকাৰ আছে। গতিকে কিহৰ মোমাই? কিহৰ মুখ চুপতি? মুখ চুপতি ৰাইজে কৰিব, মুখ চুপতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিব। সেই মুখ চুপতি চাবলৈ আমি ইয়াত বহি আছো। জানে আপোনালোকে মুখ্যমন্ত্ৰীৰ নামত কিমান টকা দৰমহা গৈ আছে আমাৰ টেক্সৰ টকাৰে? কিমান সময় নষ্ট হৈ আছে? আপোনালোকৰ পইচা, আপোনালোকৰ সময় যে নষ্ট হৈ আছে এইবিলাক মুখ চুপতিৰ ফলত জানে আপোনালোকে? আমাৰ টেক্সৰ টকাৰে দৰমহা দি আছো আমি মুখ্যমন্ত্ৰী মহোদয়ক। কিহৰ কাৰণে? আমাক ছাৰ্ভিচ দিবৰ কাৰণে। এই সাংবিধানিক পদমৰ্যাদা অনুসৰি আমাক ছাৰ্ভিচ দিবৰ কাৰণে তেওঁক দৰমহা দি আছো আমি। কোনো মোমাই নহয় আমাৰ, কোনো মাৰৰ ভায়েৰ নহয় আমাৰ। কিহৰ মোমাই? এতিয়া মই যে কৈছিলোঁ যে মামা ভাগিনৰ সম্পৰ্কটো এনেকুৱা যে মোমায়েকৰ ফালৰ পৰা ভাগিনীয়েকহঁতলৈ কিছুমান জীৱনৰ কিছুমান মানে লক্ষণ আহে, যোনবিলাক ধৰি লওক পঢ়া শুনাৰ ক্ষেত্ৰতেই হওক বা চাল চলনৰ ক্ষেত্ৰতেই হওক মোমায়েকৰ ফালৰ পৰা ভাগিনীয়েকৰ গালৈ আহে বা জন্ম হোৱাৰ পৰা গোটেই জীৱনজুৰি এটা থাকে। কিন্তু এতিয়া মোক কওক, কোনটো ফালৰ পৰা যে সেই মামাৰ কিবা হেৰি আহিছে বা মোক লাগিছে নেকি যে মোৰ মামা নিচিনা? মোক লাগিছে নেকি কিবা? বা বেলেগক কোনটো হেৰি ফালৰ পৰা মামা লাগে? চবৰে খালি মামা 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 মামা, কোনটো ফালৰ পৰা? আচলতে হয়, তেওঁ এজন মুখ্যমন্ত্ৰী হিচাপে তেওঁ অসমত আছে। যদি মামা ভাগিনৰ সম্পৰ্কটো ইমানেই ষ্ট্ৰং হয় তেতিয়াহ'লে আজি গোটেই অসমখনতেতো চব ভাগিনে হয়। কিন্তু অসমখনৰ যে ভাগিনবিলাকে ইমান কান্দি আছে জুবিন দাক ন্যায় দিয়ক ন্যায় দিয়ক, কিন্তু মামাই জানো ভাগিনহঁতৰ কথা শুনিছে? যদি শুনিলে হয় তেতিয়াহ'লেও ক'বলৈ পৰা গ'ল হয় যে মামাই সঁচাকৈ ভাগিনহঁতৰ কথা শুনিছে। কিন্তু আজিতো তেনেকুৱা দেখিবলৈ পোৱা নাই। গতিকে এইবিলাক কি মামাৰ নামত, মামাৰ নামটো মানে কলংকিত কৰিব নালাগে। মামাৰ নামটো, এই মামা শব্দটো কলংকিত কৰিব নালাগে, কিয়নো আমি ভালকৈ জানো যে মামা শব্দটোৰ অৰ্থ বহুত, আৰু মামা ভাগিনৰ সম্পৰ্কটো এটা মানে গুৰুত্বপূৰ্ণ সম্পৰ্ক আৰু ষ্ট্ৰং হয়। ধন্যবাদ।